Water crossing guys, yeah. ये सब हमार नतून पद्धति নহৰু পিছা ভিউজ আওক না ভিউজ আওক जितना खतरा होता है उतना ही मजा आता है খানাৰ যিমানখিনি আয়োজন কৰা হৈছে সব মোৰ ফালৰ পৰা কৰা হৈছে কাৰণ মই নতুন এটা জব পাইছো সো কি জব পাইছো মই Hello everyone, welcome back to the channel again with the new video. So our লগত এতিয়া মিহিৰদা জয়েন হৈ গল মিহিৰদা হাই কৈ দিও একবাৰ হাই So guys, right now the time is 9:06 in the morning. আৰু guys এয়া আমাৰ খৰি ওলাই আছে মিহিৰদা এতিয়া খৰি লাগিবই ভাই তাত জংগলত গৈ খৰি বিচাৰি থাকিবলৈ নাই নে কি কয় মিহিৰদা মেইন বস্তু আমি নিমখ পাহৰি গৈছিলো তো এতিয়া মিহিৰদাৰ পৰা লৈ লৈছো নিমখ অলপমান তো বেংকৰ ওচৰত ৰখি আছে গোটেইখিনি সবে আহি পেলাই লগৰখিনি আৰু 6 জন আছে আমি 2 জন আছো টোটাল আমি 8 জন গৈ আছো সো আগত গৈ পেলাই আপোনালোক সবকে ইন্ট্ৰোডিউস কৰাই দি আছো বাই বাই হলে চাওক 5 লিটাৰৰ এটা ড্ৰাম ফুল কৰি লৈছো পানীৰে কাৰণ তাত নদীৰ পানী আছে বেলেগ একো পানীৰ ব্যৱস্থা নাই সো ঘৰৰ পৰাই সব লৈ গৈ আছো এই ওয়েদাৰটো অলপ ভাল আছে মানে পুৰা সানি ওয়েদাৰটো যদি বেয়া থাকিলে হয় মানে ৰেইনি সিজন থাকিলে তো ভাল নালাগিলে হয় খানা খাব গৈ যদি বেছি গৰম লাগে সো আমি তাতে নদীতে গা চা ধুই দিম মানে গামোচা লৈ গৈছো লগত গা চা ধুব পাৰিলে ধুই দিম আৰু 1 minute 37 seconds later তো এনেকা আছে আমাৰ বাইকৰ লাইনআপ সুপাৰ স্প্লেন্ডাৰৰ মালিক হ'ল মনীষ তো দীপ আছে হাই কৈ দিয়া দীপ আৰু এইফালে আছে কুশল তাৰ বাইক এইটো আপাচি আৰু এইফালে আছে আমাৰ কল্লু কোইলে ব্ল্যাক ডগ এইফালে আছে আমাৰ চাইনিজ ওকে গাইস সো আমি ওলাই গলো এতিয়া আমাৰ ডেস্টিনেশন হয় বুলি ও মাই গড আজি পুৰা ফুৰ্তি লাগি আছে বহুত দিন পাছত আমি সব একেলগে ওলাই ৰাইডাৰ এটা ওলালো ৰাইড মানে আমাৰ পিকনিক বেসিক্যালি এটো এটা ओके गाइस तो 210 टका तेल भराई ललू दादा हाई कोई देखो एक बार तो यहाँ पे हम लोगों का तेल डालने का कार्यक्रम खत्म होता हुआ a few moments later पूरा फालाफाली राइड हो जाए फालाफाली राइड मैं इफाले 10-15 दिन मान कंटिन्यू आइसु सो कियो आइसुलो मैं आपनक जनाइ दिम অলপ পিছত তাত গৈ সো আমি এতে পাৰ হৈ আহি গলো টোটাল আৰ্মি ৰেষ্ট্ৰিকশনৰ বাহিৰত মই গৈ আছিলো ন এফালে সদায় আহি আছিলো সো মই ক'ত আহি আছিলো জানে আৰু মই এইখিনি জায়গাত সদায় আহি আছিলো সো মই কিয় আহি আছিলো মই বেলেগ এটা ভিডিঅত কৈ দিম আপোনালোকক আজি 3 বছৰ পিছত দৈ মাৰালে আহিছো নাজানো তাৰ সিচুৱেচন কেনেকা হৈ আছে তাতো ঘৰা পাওনিয়া ল্যান্ডস্লাইডিং তো হৈ থাকে বৰষুণ পৰতে হৈছিলে যোৱাবাৰো এইবাৰো হৈছিলে মনীষ ক ইমান তো বাইক চলাই কেনে লাগিছে এইটো জায়গাতে ফার্স্ট টাইম আহিছো আজি ক হা চকু জ্বলিছে দীপ কোৱা কেনে লাগিছে ভাল লাগিছে বঢ়িয়া চিৰিং এনি ফিডবেক ইয়ো গাইস কৈ দিয়া কেনে লাগিছে বাৰু পিছলৈ কি হয় নাজানো ভালে লাগিছে ৰাস্তা ধুই আছে কদে কি কবা না একদম বঢ়িয়া আছে ওপৰ ৰাইজ আপুনি আহিব ঠিক আছে ইয়ো মেন উচ্চ ভাই কোলা সালা দেখাই পোৱা নাই ইয়াক খুলিব লাগিব নি নালাগে বগা কৰি দিছো দে আমাৰ এটা ৰাইডাৰ চেঞ্জ হৈ গল সে হাই ব্ৰো হাই এতিয়ালৈকে তো মিহিৰ দাই চলাই আছিলে এতিয়া প্ৰাচুৰ্য বহি গল আৰু ভালকে চলাবি দেই ভাই এতিয়া চাওক এইখিনি লাগি কবা পৰি গলো হয় আৰু বন্ধুসকল আজি খানাৰ যিমানখিনি আয়োজন কৰা হৈছে সব মোৰ ফালৰ পৰা কৰা হৈছে কাৰণ মই নতুন এটা জব পাইছো সো কি জব পাইছো মই আপোনাক পিছত ভিডিঅত কৈ দিম 3 বছৰ পেন্ডিং আছে ইয়াৰ বাৰ্থডে পাৰ্টি হেতুৱে দিছে ভাই 3 বছৰৰ পেন্ডিং আজি একেলগে ফিনিশ কৰিছো মানে গোটেই কেটাকে 8 জন গৈছো না আমি 8 জনকে সবকে দিছো সো গোটেইখিনি আয়োজন 8 জন গোটেইখিনি আয়োজন মোৰ ওপৰত দায়িত্ব লোৱা হৈছে মই নিজে দায়িত্ব লৈছো গোটেইখিনি ভালকে খুৱাবলৈ আৰু তেলৰ পইচা দিয়া নাই কিন্তু আমি নিজে আহিব লাগে তেলৰ পইচা অবিয়াসলি তুমি খুচকাৰি আহিব লাগিছিল ন সাইকেল চলাই আহিলি হয় তুমি স্কুটি বাইক কি আনিব লাগে গাড়ী ভাড়া কৰি দিলি হয় কিয় গাড়ী ভাড়া কৰি দিম ভাই পিকনিক নহয় সো যি কি নহওক ভাই কেনে লাগিছে মই আজি খানা দিম বে মোৰ নিজকে ভাল লাগি আছে বে তুমতক যে মই খানা দিব পাৰিছো আজি কিবা কবি নেকি ভাই আৰু দিবা আগলৈ দিবা bada harami ho beta আরে এসা ফাইনালি এতিয়া একদম প্ৰপাৰ একদম পাহাৰত উঠি আছে আমি লাহে লাহে এতিয়া পোৱা ৰাস্তা পুৰা পাম আৰু পাৱাৰ লছ হ'ব আৰু মোৰ স্কুটিৰ মজা লাগি আছে গাইস পুৰা পাহাৰত মজা লাগি আছে এইটো কল ৰাস্তা a few moments later সো বন্ধুসকল এটা বস্তু চাবনে আপোনালোকে 1 2 3 ভিউ চাওক
1 minute 37 seconds later. दूर से जंगल जितना भी हरा भरा दिखता है ना, अंदर से उतना ही खतरा होता है कि नहीं मिर्जा? जितना खतरा होता है उतना ही मजा आता है। वो भी है। रोड्स आर वेरी डेंजरस गाइस, प्लीज राइड केयरफुली। पूरा पावर लॉस হৈছে আমাৰ স্কুটি, উঠিবই খোজা নাই, টানিবই খোজা নাই। এণ্টাৰকৰ পাৱাৰ আছে ন, so অলপ তাগৰাকে গুচি গৈ আছে। আমাৰ তিনটা বাইক আগফালে গৈ আছে, চাওক ইয়া মজা লাগিছে পুৰা, চব লাইন বাই লাইন গৈ আছো আমি চবেই। আৰু গাইজ ভিডিঅ'টো ইমানখিনি চালে এতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, চব কৰিব। আৰু 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ বেছি নাই, ত' আপোনালোকে প্লিজ কৰি দিয়ক 1K ছাবস্ক্ৰাইবাৰ মোৰ। 1K হোৱাৰ পিছত এটা ধামাকা এটা নিউজ পাব আপোনালোকে। ত' কিবা এটা ল'ম বুলি ভাবিছোঁ, আপোনালোকে যদি 1K কৰি দিয়ে বস্তুটো পাক্কা লৈ ল'ম। ত' এতিয়া নকওঁ কি ল'ম, আপোনালোকে গম পাই যাব। এতিয়ালৈকে ছাছপেঞ্চ। নতুন কিবা এটা বস্তু আহিব আমাৰ চেনেলত, নতুন মেম্বাৰ এটা জইন হ'ব। ত' আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। কি ধুনীয়া চিনেৰি চাইছোঁ। नजारा देखो, व्यू साउक ना, व्यू साउक। ओ माय गॉड, ओहो रोडर মাজতে এনেকা ল্যান্ডস্লাইডিং। আৰু গাইজ এইটোৱে হ'ল দৈমাৰা চেক পোষ্ট। আৰু গাইজ ইয়াত হাতী ওলাই থাকে দে, আপোনালোকে আহিলে একদম কেয়াৰফুলি আহিব, কাৰণ ইয়াত হাতীৰ গু ইয়াত পৰি আছে একদম। আৰু চাওক এইটোৱে হ'ব আমাৰ পিকনিকৰ ডেষ্টিনেশ্যন। এয়া চাওক, to be good, but being good always be problems is true. Darling, I know pura water crossing. I don't wanna play. Water crossing guys, yeah. So রাস্তা পুরা খেলাই লাগি আছে। wanna say something bro? বহুত মজা লাগিছে। আৰু এতিয়া বহুত মজা লাগিছে। দীপ মজা লাগিছে, বেলেগ একো শব্দ নাই। এ বঢ়িয়া থাকো। এই জুই নো ওরে তলা বেয়া হ'ব। কেনে লাগিছে কোৱা? একদম মজা। জুই লাগিছে না? জুই। আৰু আহিবনে নাই পিছত? আহিম। চাওক না গাইজ, কি ধুনীয়া পাহাৰ। এতিয়া গৈ আছে এন্তে 4টা ৰাস্তা চাবলৈ, আগত যদি ৰখিব জাগা আছে। ধুনীয়া লোকেশ্যন গাইজ, ধুনীয়া লোকেশ্যন। আপোনালোকে আহিব, বেছি একো নকওঁ। জাষ্ট ভিডিঅ'টো আপোনালোকে একদম লাষ্টলৈকে চাই গৈ থাকক। ধামাকা হ'ব আজি, ধামাকা। পুৰা খানা বনোৱা হ'ব, চাহ বনোৱা হ'ব, চাই গৈ থাকক। আৰু অ' গাইজ কি ধুনীয়া জাগা চাওক। They told me that I always had to be good, but being good always be problems is true. Darling, I learned it, and now I know I don't wanna play God. গাইজ চিৰিঙে কোনফালেদি নামিছে গৈ ভাই। চিৰিঙে হাগা লাগিছে, হাগবা গৈছি। So guys, আমি আহি পাই গলো এনেকুৱা এটা জাগাত য'ত আমি এতিয়া খানা বনাম। আৰু yo guys, চৌকা ইয়াতে হ'ব নে মিহিৰদা? হয় ইয়াতে। অ' মিহিৰদা পুৰা কাউ বয় বনি আছে একদম। চলি গ'ল। এইফালে আমাৰ যোগাৰ, এইফালে আছে আমাৰ চব্জি বজাৰ, চব বিস্কুট চাহ। এটা প্ৰব্লেম হ'ল গাইজ, পুৰা ৰ'দ পৰি গৈছে, চাওক না ওপৰফালে ৰ'দ আছে। আৰু যোনখিনি জেগা চাহ আছে এইখিনি মানে চাহ আছিলে তাত পুৰা লেতেৰা গোন্ধাই দিলে। চ' আমি ট্ৰান্সফাৰ কৰিলোঁ এইটো জেগাত। ইয়াত পুৰা ৰ'দ পৰিছে, খাওঁতে বনাওঁতে পুৰা ভিজি ঘামি ঘামি বনাব লাগিব। আৰু এইফালে চাওক আমাৰ চাহৰ ডেক্সি লাগি গ'ল। কি ধুনীয়া প্লেচ। এইফালে আমাৰ আমুল গাখীৰ পুৰা গিলাচত বাকি দিয়া হৈছে, চাহ বনি আছে। আৰু আমাৰ এতিয়া এই মিল্ক শ্বেক, এইফালে মিল্ক শ্বেক বনাইছে মিহিৰ দাই। কাউ বয়ে মিল্কশেক বনাইছে। কাউ বয়ে মিল্ক শ্বেক বনাইছে। চাওক গাইজ, এয়া আৰু এটা চৌকা বনাই, তাত মানে ৰ'দ পৰি আছিলে না, ত' তাত চাহটো বনাই মানে এয়া চাওক, এইফালে চাহ বনাই আছে দুইজনে। ইয়াত নতুন এটা চৌকা বনাইছে, এয়া চাওক। ইয়াত মানে ডাইৰেক্ট ভাত বনোৱা হ'ব। আৰু পুৰা চাহ পৰি আছে ইয়াত।
চাওঁ দাদা একাপ চাহ দিবচোন অ দাদা একাপ চাহৰ দাম কিমান চালু খাবা নে স্পেচিয়েল খাবা? স্পেচিয়েল দিয়ক স্পেচিয়েল এ চাওক পুৰা ঠাণ্ডা হৈ আছে পানী ইয়াত আপোনালোকে কপি কৰিব পাৰে এইবোৰ। আপোনালোকে কপি কৰিব পাৰে কিন্তু বুদ্ধিটো কেনেকে লাগিছে হা চালা হাৰামখোৰ বকৱাচ কৰে ফেমাছ বুদ্ধি কওঁ ন এইবিলাক ভাইহঁত চাহ হৈ গ'ল নেকি হৈ গ'ল এইফালে চাহ বাকী আছে পুৰা তাকে কব খুজিছিলো কালাৰ এনেকা মজা যে কিয় এই গিলাচ লৈ লওঁ ফটাফট এইটো চাওক গাইছ চাহ লৈ ললো আৰু এইফালে আমাৰ গাইছ আমাৰ ৰান্ধনীসকল লাগি গৈছে প্ৰদীপ হাই কৈ দিয়ে একবাৰ বঢ়িয়া দীপ হাই বঢ়িয়া এই চাওক আমাৰ নতুন পদ্ধতি নহৰু পিছা ভাই পুৰা discovered by Nihir Das. Nihir Boro. চাহ মছলা মেইন ভাই কেনেকে বে পেলা চলাই ধৰক না শিল কিমান সৰু এইটো শিলতে নহৰু পিছা অলপ পিছত আমি ইয়াত গা ধুম চাওঁ কি ধুনীয়া ঠাণ্ডা পানী আৰু এইফালে গোটেই ৰ'দ পৰি আছে পুৰা গৰম লাগি আছে এতিয়া গা ধুম আৰু চাই গৈ থাকো বন্ধুসকল তো আমাৰ এতিয়া চব্জি বনোৱা হৈ গ'ল এতিয়া ভাত বহি গৈছে এয়া চাওক ভাত বনি আছে এয়া গা চা ধুবিনে নাই মানে এতিয়ালৈকেতো ভাবা নাই তহঁতে যদি চবেই ধোৱা তেতিয়া ধুব লাগিব। ধুব পাৰি ধুম হয় গা ধুবিনে নাই বে গা নুধুৱা কিয় নুধুৱা এইফালে চাওক এইটো পানীত নামি গ'ল অলৰেডি এইটো চাওক এইফালে মিহিৰ দাক চাওক পুৰা ফিল লৈ শুই আছে একদম অ মিহিৰ দা বৰ তাগৰা খোৱান খুইছে দেখোন আপুনি দেই এইফালে চাওক পুৰা লোহাৰ ব্ৰিজ এয়া দুজনমান দাদা আছে ওপৰত সিহঁতেও আহিছিলে ঘূৰিবলৈ भाई ये कुरियन से आया है ये भाई कुरियन है मेरा भाई कोरिया से आया है बाय बाय टाटा और ये होगा बंगाल से आया और ये माद्राजी भाई है ये माद्राजी भाई अरे गाइस पूरा पानी नामी बोला ठंडा लगी गयो ठंडा पानी আমি পুরা গা ধুই আছি চলো জি ঠান্ডা না ভাই ঠান্ডা কুল উপৰত পুৰা গৰম আছে তলত লাগাৰ লগে লগে পুৰা एकदम ठंडा बोल रहा है भाई अपना फील बता दे पानी में उतर के कैसा लग रहा है पानी में हीटर नहीं है क्या बोला तूने पूरा ठंडा फील हो रहा है A few moments later. So guys আমাৰ গা চা ধোৱা কমপ্লিট হৈ গ'ল এইফালে ভাতৰ আৰু তৰকাৰীৰ দায়িত্ব চিৰিঙক দিয়া হৈছে এইফালে আমাৰ মডেল এইফালে ফটোগ্ৰাফাৰ So guys ইয়াতে 3টা বাজি গ'ল আৰু বাকি সময়টো আছে এতিয়ালৈকে আমি ভাতে খোৱা নাই আৰু দেখিলে ইয়াতে 3টা বাজিলে এতিয়ালৈকে আমি ভাতে খোৱা নাই সো ভাত চাত খাম আৰু এই দীপৰ মানে এক্সট্ৰাকে তৰকাৰী এটা বনাই আছে সো এইটো বনোৱা হোৱাৰ পিছত আমি ইয়াত ভাত খাম আৰু গোটেইখিনি মিলি তাত লাহেকে অলপ টাইম থাকি ওলাই যাম আৰু চাই গৈ থাকক আপোনালোকে এইফালে গাইছ আমাৰ আহি গ'ল ভাত লাগি গ'ল এইফালে ভাত লাগি গ'ল চাওক এইফালে ভাত বনাই আছে বোলে কি সৰি বাঢ়ি আছে এইফালে দীপে লৈ ল'লে তাৰ চব্জি ভাত আৰু লাহেকে আমি ভাতখিনি খাওঁ সো ওলাই যাম আৰু ইয়াৰ পিছত দেখাই আছো আপোনালোকে চাই গৈ থাকক গাইছো 3:30 বাজি গ'ল এতিয়া আমি ভাত চাত চব খাই দিলো আৰু তো এতিয়া আমি আমাৰ ডেষ্টিনেশ্যনৰ পৰা ওলাই যাওঁ ঘৰলৈ বুলি আৰু সব পেকিং হৈ গ'ল অলমোস্ট ডান ভাই অলমোস্ট ডান কি অলমোস্ট ডান টোটালি ডান এতিয়া খালি জাষ্ট কিনি এই পেক কৰা হৈ গ'ল এতিয়া ঘৰ যাব লাগে ওলাই পেলাই একদম খানা খাই মানে বহুত ভাল লাগিছে ভাই দীপৰ মজা খালি আজি কেনেকৈ লাগিছে জাগা কিনি ফাৰ্ষ্ট টাইম ভাল লাগিলে বহুত ভাল লাগিছে ন তো ওলাই দিওঁ আৰু আমি ইয়াৰ পৰা এতিয়া ভাল লাগিছে ইয়াত আহি ঘূৰি পেলাই লগৰকেইটাৰ লগত বহুত দিন পিছত লগ পালোঁ তো ইমানখিনি চোৱাৰ কাৰণে থেংক ইউ আৰু মই কৈ আছিলোঁ নহয় যে মই কি চাকৰি পালোঁ পিছত ক'ম বুলিকে চ' মই এতিয়া কৈ দি আছোঁ কি চাকৰি পালোঁ মই চাকৰিটো নেক্সট ভিডিঅ'ত কৈ আছোঁ মই কিহৰ চাকৰিৰ ইমান খানা দিলোঁ আজি নেক্সট ভিডিঅ'লৈকে ছাছপেঞ্চ বনাই ৰাখিছোঁ
কি কওঁ ভাই বঢ়িয়া মই কি চাকৰি পাইছো মানে আৰু এটা খানা পাম আৰু এটা খানা আহি আছে ভাই নাপাওঁ আৰু বে হাৰামি আৰু এটা খানা পাম নেক্সট ভিডিঅ'ত মই কি জব কৰোঁ সেইটো দেখাম লগতে দেখাই দিম আৰু মানে কৈ দিম আৰু মই কি জব কৰোঁ বছ ভাই তুমি চবে এবাৰ কৈ দে মোৰ ভিডিঅ'টো কি কৰিব লাগে ভিডিঅ'টো লাইক আৰু সাবস্ক্ৰাইব কৰিব লাগে সাবস্ক্ৰাইব কৰি দিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু 1K হ'বলৈ জলদি কওঁ ভাই ইয়াৰ 1K হোক যাতে সাপোর্ট করক ইয়ার সাবস্ক্রাইব করক শেয়ার করক লাইক করক আৰু @বড়শ্বেৰিং ইনষ্টাগ্ৰামত ফলো কৰিব নাপাহৰিব প্ৰমোচন দেখিছে গাইজ প্ৰমোচন সকলোৱে 1K কৰি দিওঁ 1K হ'লে আমি আৰু এটা খানা পাম 1K হ'লে আৰু এটা খানা আৰু এটা ভিডিঅ' পাই যাব আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ক আৰু বাকী একো কৰিব নালাগে সাবস্ক্ৰাইব এতিয়া বিউটিফুল লোকেশ্যনক বাই বাই কৰোঁ আৰু গাইজ বাই বাই চব পেকিং ডান ফটো উঠিব লাগিব গাইজ আপোনালোকক টোটেল ভিউটো দেখাই দি আছো কেনেকা জেগা এইটো চাওক এইটো ওপৰত ব্ৰিজ এটা আছে লোহাৰ এইটো চাওক এইফালে গ্ৰুপ ফটো উঠিবলৈ ৰেডি চব ময়ো যাওঁ